বোৱাৰী মা তোমাৰ ডিংগিৰ ঘুমটা এখন ক'ত আছে? তোমাৰ মাইকী শিকোৱা পঠোৱা নাই ডিংগিত যে সদায় ঘুমটা দি থব লাগে। ইয়াৰ পৰা কিন্তু ঘুমটাটো দি ৰাখিবা, বুজিছা? আৰু বোৱাৰী তুমি বিয়াত যিমান গইনা পাইছা চব মোৰ ওচৰত লৈ আহা। মা সেইবিলাকতো মোৰ মা ঘৰৰ পৰা মোক দিছে ইমান মৰমকে। এতিয়াৰ পৰা এইটোই তোমাৰ ঘৰ, বুজি পাইছা তুমি মোৰ কথাটো? কিন্তু মা মোৰ মায়ে মোক দিছিলে, সেইটো মোৰ মা দেউতাই ইমান কষ্টকে মোক দিছে। আৰে মইতো তোমাৰ গইনাবিলাক যতন কৰি থোৱাৰ কাৰণে লৈ আছো। দি দিয়া মোক, মই যতন কৰি থম। বুজি পাইছা তুমি মোৰ কথাখন? লৈ আহ যা। এই লোক মা মোৰ সোণকেইটা আপুনি ভালকে ৰাখিব। ৱাও, গইনাবিলাক কি ধুনীয়া, পিয়ৰ গল্ডৰ হয় ন? মোৰ কাণত কিন্তু এইটো বহুত ধুনীয়া লাগিব দেই। চিন্তা নকৰিবা, মই তোমাৰ সোণবিলাক বহুত ভালকে থম, বুজি পাইছা? মা আপুনি যেতিয়া ক'তো যাব মোৰ সোণকেইটা মোক দি যাব ন? আৰে মোৰ ওচৰত কেইখনমান চিটি গল্ডৰ চেন পৰি আছে, তই কেতিয়াবা ক'তবা যাবি তো মোৰ পৰা লৈ যাবি, বুজি পাইছা কথাখন? বোৱাৰী, বোৱাৰী। মা কি হ'ল? হলতো এইটো তই কি বনাইছ? মহুৰ দালি হয়, কেলে কি হ'ল মা? মইতো ভাবিছো লেট্ৰিনৰ পানী হয় বুলি। তোৰ মা বাপেক তোক ভালকে খানাও বনাব পঠোৱা নাই। মই এইটো নাখাও। মোৰ ল'ৰাটো তোক কি চাই বিয়া কৰিছে? মোৰ ল'ৰাটো জানে কেল্লা এটা কিবা কাম নাজানে, অকল কান্দিব জানে। তুমি মোক কেলে বিয়া দিলা মা? আইঅ, আজিকালি যে কিমান গৰম দিয়ে। মই অলপ শুইলো এতিয়া। চব কাম খতমে হৈ গ'ল, অলপ ৰেষ্ট কৰি ল'ম নেকি? মোৰ ভৰিখন অলপ টিপাই দেচোন। এতিয়াতো ৰাতি 1টা বাজিছে মা। আৰু তাতে বাম আছে, যা কঁকালখন টিপা দিবি। ভালকে পাতিপা, মালিচ এটা কৰিব নোৱাৰে। মায়ে বাপেকে এটা কাম শিকাই পঠোৱা নাই তোক। মায়ে মোক এনেকা কেতিয়াও শিকাও নাই কাৰো গোলামী কৰিবলৈ। শুনা, তোমাৰ মায়ে যে মোক যেতিয়া তেতিয়া যি টি কৈ থাকে। ৰাতি 1টা বাজিছে আৰু মই এতিয়া তেওঁৰ পা টিপাই আহিছো। ইমান কাম কৰে, আজিকালি বেছিয়ে কৰিব ধৰিছে। তোমাৰ কাম শিকায়ে আছে, এইবিলাক আকৌ কি কথা? মাৰ কথা একো মই নুশুনো দেই, মোৰ মা বহুত ভাল। ইমান গৰম। বোৱাৰী যোৱাচোন, ফ্ৰিজত গাহৰি মাংস আছে, বনাই দিবা অলপ। কাৰ আপোনাৰ ন? আপুনি বনাই লৈ গৈ, মই কেলে বনাম? বুঢ়ী, মোৰ লাইফ বৰবাদ কৰিছ, ব্লাডি বাষ্টাৰ বিচ। মোক এতিয়া অৰ্ডাৰ কৰিব আহিছ তই? বহুত অত্যাচাৰ কৰিলি, এতিয়া মই তোৰ অত্যাচাৰ সহ্য নকৰিম, বুজিলি? যা নিজে বনাই ল। মই আৰু সেইটো পুৰণি বুৰণি নাই, যেতিয়া যি লাগে বনাই দিছিলো। এতিয়া গ'ল সেইটো দিন। নিজে ভোক লাগিছে, নিজে বনাই খাই লওক। এই যে মিষ্টাৰ, তোমাৰ মাক নহয় তুমি বুজাই দিবা, মোক বেছি উত্তৰ দিবলৈ মানা কৰি দিবা, নহলে ন বুঢ়ীটোক একেবাৰে বুজাই দিম কিন্তু মই ঠিক আছে জান, মই মাক বুজাম। যে মোৰ বুজাবলৈ বেছি টাইম নালাগে, এনেকা ক'ব বুজিলা? নালাগে ন। মাই ৰুল মাই চইচ। বেছি কথা নকবা, তুমি চুপ থাকা, বুজিলা? বুঢ়ীটোক মোৰ 5 বছৰ আগত জিন্দগী বৰবাদ কৰিলে, এতিয়া তোক আৰু মই হেৰি মোৰ কৰিম। মনত নাই কেতিয়া লৈছিলো। শুন আছিলে, মোৰ চব লাগে এতিয়া, চব শুন ওলাই এই দে। যে লোৱা বোৱাৰী, চব তোমাৰে হয়, মই ঢুকালে চব তোমাৰেই হ'ব। মা তুমি একদম ঠিকে কৈছা। বেটা, আজিকালি তোৰ বোৱাৰীটো মোৰ ওপৰত বহুত অত্যাচাৰ কৰি আছে। আজিকালি দেখি আছো ইয়াৰ নটংকি বিলাক, আজি আহিলো চাই লম। মোৰ এটা কথা নুশুনে। এনেকে কৰিলে কিন্তু মই কৈ দিছো, ভাল নহব। এই মোৰ লগতে মুখে মুখে তৰ্ক কৰি থাকে। আগতে ঘৰত গৈছে, এতিয়ালৈকে অহাৰ নাম নাই তাইৰ। মই আজি আহিলো ন, তাইক বুজাই দিম একদম। ইমান ভাৰী বেগটো। চাহ খাব নেকি? বোৱাৰী, মোৰ খাবলৈ মন গৈ আছে। যে বনাই লওক।